নীলেশ স্বৰ্গীয়াৰী জয়ী হ'ব এইটো নিশ্চিত নিশ্চিত আৰু কাৰণটো হ'ল চৰণ বড়ো মোৰ জনামতে MLA হৈ আছিলে 10 বছৰ পাৰ হৈ আছে কিন্তু চৰণ বড়ো মুখখন আমাৰ এইটো বাসিন্দা আমাৰ এইটো ৰাইজৰ বাসিন্দা যিমানখিনি আছে এই মুখখনক কিজানি চিনি নাপায় কিন্তু এইটো ইলেকশ্যনৰ সন্মুখত সি যেতিয়া টিকেট কনফাৰ্ম হ'ল তেতিয়ালৈকেহে আমাৰ এই ৰাইজে চিনি পাই আছে চৰণ বড়ো ছাৰক আগতে কিন্তু চৰণ বড়ো ছাৰৰ ছায়াটো দেখা পোৱা নাই জয়ী নিশ্চিত নীলোৎ ছাৰ হ'ব নীলোৎ ছাৰ জয়ী নিশ্চিত 100%। আমাৰ এই অঞ্চলত নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া 4 বছৰ 5 বছৰ হৈ আছে আৰু অলপ কমে লকডাউন সময় আছিল তাৰ পিছৰ পৰা যিমানখিনি সময় পাইছে সেইখিনি সময়ত নীলোৎ স্বৰ্গীয়াৰী ছাৰ আমাৰ বহুত আমাৰ অঞ্চলত উন্নতি কৰিছে। মোৰো কৰিছে মোৰ মানে এটা IBS মই নিজে পাইছোঁ মোৰ পৰিচয় নুৰ ইছলাম মই চুব্ৰা চুব্ৰি গাঁৱৰ বাসিন্দা মোৰ নামত এটা IBS আছে আৰু বহুতো দুখীয়া মানুহৰ নামত IBS দিয়া আছে আৰু অৰুণোদয় আঁচনিখন মানে এনেকৈ মানুহে পাইছে যোনে যোগ্য প্ৰাৰ্থী তেওঁলোকক দিয়া হৈছে আৰু ধৰক আপোনাৰ আমাৰ এটা ৰাস্তা হৈছে গাঁৱত এটা অংগনবাদী চেণ্টাৰ হৈছে আকৌ মানে চাৰিওফালে মানে উন্নতি চাব গ'লে বহুত উন্নতি হৈছে ৰাস্তা ঘাট আমাৰ এটা গাঁৱত একদম বহুত ভাল ৰাস্তা হৈছে মছজিদত 2 লাখ টকা অনুদান দিয়া হৈছে আৰু JGM এটা আমাৰ ইয়াত বহোৱা হৈছে আৰু এনে নীলোৎ স্বৰ্গীয়াৰী যিহেতু তেখেত এজন ৰাজনৈতিক ব্যক্তি আৰু তেখেত আপোনালোকৰ লগত আহেনে নাই আপোনালোকৰ গাঁৱে ভূঞে বা আপোনালোকৰ লগত মত বিনিময় কৰে নে নাই নীলোৎ স্বৰ্গীয়াৰী ছাৰ এনেকৈ এজন মানুহ মোৰ দেখাত মানে মই গাঁৱৰ এটা বাসিন্দা হিচাপে মই এনেকৈ ক'ব পাৰোঁ তেওঁ মানে মনত পৰিলেই একবাৰ এনেকৈ ৰাউণ্ডছ মাৰে আমি তেওঁৰ মুখখন চালে আমি চিনি পাওঁ তেওঁৰ মুখখন চেহেৰাটো চালে আমি মানে মই নহয় আমাৰ গাঁৱৰ সকলো আৰু যেনেকৈ য'তে নহয় ৰৌতা সমষ্টিত আপুনি য'তে সুধিব পাৰে কিন্তু মোৰ হিচাপত চব জেগাতে আহিব আৰু চবেই চিনি পায় আৰু আপোনালোকৰ যেহেতু MLA চৰণ বড়ো আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ মানুহ তেওঁক মই চৰণ বড়োৰ নামটো মই শুনিছোঁ যেতিয়া মই ইলেকশ্যনত খেলিছিল UPPL বুলি তেওঁৰ নামটো শুনিছোঁ কিন্তু তেওঁৰ চেহেৰাটো মই চিনি নাপাওঁ তেওঁ যদি নাই তেওঁ চেহেৰা চৰণ বড়ো আপোনাৰ গাঁৱত আহাই নাই দিনো 5 বছৰ নহয় তেওঁ 9-10 বছৰ চলি আছে 9 বছৰ এতিয়াও MLA আছে MLA থকাটো দুবাৰ কাৰ্যকালৰ MLA নাই তেওঁক মই দেখাত পালেও নিচিনা মোবাইলত চাইছোঁ মানে এনেকৈ সন্মুখত কেতিয়াবা আহা বা মিটিং কৰা মই দেখা নাই মই নহয় যেনেকুৱা BPFৰ কৰ্মীক আছে বা BPFৰ সমৰ্থক আছে বা ৰাইজ আছে তেওঁলোকেও সুধিলে নকয় ময়ো তেনেকুৱা ৰাইজৰ থ্ৰুতে কৈছোঁ আৰু চৰণ বড়ো কেনেধৰণৰ উন্নয়ন কৰিছে MLA হিচাপে মই উন্নয়ন এতিয়া কি ক'ম মই মোৰ দেখাত দৃষ্টিগোচৰ হোৱা নাই মানে কামটো কৰা নাই বুলি ক'ব পৰা যায় মানে এতিয়া ইলেকশ্যনৰ আগত কিছু এটা কাম কৰিছে কিন্তু ইলেকশ্যন যেতিয়া চমু চাপি আহিছে কি 1 মাহৰ ভিতৰত কেইটামান অলপ ক'তবা অলপ মাটি পেলাইছে ক'তবা অলপ ৰাস্তাটো চাফা কৰিছে এনেকৈ কিছু এটা কাম কৰিছে চৰণ বড়োৰ ঘৰ ক'ত এনে তেখেতৰ আপুনি জানে নেকি চৰণ বড়োৰ ঘৰ মই জানাটো কিন্তু ওদালগুৰি তেওঁৰ ঘৰ হয় কিন্তু নীলোৎ স্বৰ্গীয়াৰীৰ ঘৰ ৰৌতা বড়ো বজাৰ কাৰ ঘৰ নীলোৎ স্বৰ্গীয়াৰী ছাৰৰ